নমস্কাৰ বেক টু মাই ইউটিউব চেনেল সোণৰ অসম। আমি গৈছো আজি ভাগৱতলৈ। দাদা এজনে মাতিছিলে আমাক, হয় নহয়? তালৈ আমি গোটেই সহপৰিয়ালে ওলাইছো। আমাৰ এয়া জুমিনেল আছে, মা কলা আছে, আমি গৈ আছো। ভিডিঅ'টো আমি ইয়াৰ ঘৰৰ পৰা আৰম্ভ কৰিলো যেতিয়া আমি যাওঁ, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ধন্যবাদ। আমি এনেকৈ আহিছো, সহপৰিয়ালে আহি আছো আমি গাড়ী লৈ ভাগৱতলৈ। এয়া আমাৰ সদস্য বহি আছে, আমাৰ এজন দেহা, এইজন নমস্কাৰ কৰি দিয়া। নমস্কাৰ। এইজন আমি আহিছো, আমি এতিয়া যাম এতিয়া ভাগৱতলৈ। বলক বলক ভিডিঅ'টো নাকাটিব, সম্পূৰ্ণ চাওক ভিডিঅ', তেতিয়াহে গম পাব ভাগৱতৰ কি মহিমা। বলক আৰম্ভ কৰোঁ। এনেকৈ আহি আছো, আমি আহি পালোহি ভাগৱতলৈ পালোহি। সোমাই যাম এতিয়া আমি। হৰিখন্ত পুষ্পদেৱ মনে সাগৰৰ জল লগত জ্বলন্ত মই পূৰ্বৰাদি ভাৱ কমলালো জনচাৰী ভুজচাৰী পণ্ডিত তুমে গাঁৱে পিতমন্ত্ৰ জগত ঘূৰি ভন্তিমা কলাগি পৃথিৱীৰ মহাভাৰ মোৰ গৃহত লাগি ভোলায় অৱতাৰ ৰাধা বোলা ঘূৰে মাৰি গুটি ৰাম কৃষ্ণ গোসাহাৰি থাকি কৰিবলৈ কণ্ঠ বয়সৰ ভোগমায়াৰ ই প্ৰকৃতি স্বৰূপ দৰ্শন বাৰ্তা কথন বসুদেৱৰ দৈৱকীৰ ওচৰলৈ কণ্ঠৰ ৰক্ষা প্ৰাৰ্থনা আনি আছে। ভোজনালয়টো বহুত দীঘলকৈ আছে বাৰু, একদম লাষ্টৰ বহুত দীঘল ভোজনালয়। আমাৰ লগৰ এজনে পালে, মনোজ দাই। নমস্কাৰ। ঠিক আছে, ভোজনালয় গৈ আছো। ভকতে দি আছে, যেন ভকত
এই দেউৰীয়ে প্ৰসাদ দিছে, ইয়াক প্ৰসাদ খাই কিমান সোৱাদ লাগে, প্ৰসাদে ভাগৱতৰ প্ৰসাদ খোৱাজনে অনুভৱ কৰিব পাৰে। আৰু সেয়া সেই পায়স দিলে অকণমান পায়সটো খাই কি ভাল লাগে সেইটো অনুভৱ নিজে কৰিব। পৰিৱেশটো বাৰু ইমান এই ভাগৱতৰ অজস্ৰ ভকত আছে। এই ভোজনালয়তো আহিছে, অন্নগ্ৰহণ কৰিবলৈ আহিছে। ভকতসকলে অন্নগ্ৰহণ কৰি আছে, আমাকো দিব। এতিয়া আমাকো নিমন্ত্ৰণ জনালে আহিলোঁ। মই আৰু দেখা আমাৰ মাইকী মানুহ ছোৱালীজনী, আমি এতিয়া বহিম। এতিয়া ইমান ভোজ খালোঁ, ভোজৰ পাছত আমি আহিলোঁ, অন্নগ্ৰহণ কৰাৰ পাছত আহিলোঁ। এটা পৰিৱেশ দেখা দিছোঁ, পৰিৱেশ ইমান সুন্দৰকৈ সজাইছে স্থানীয় ৰাইজে, ইমান ৰাতি জাক জমকে একদম দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে এই গড়মা গাঁওখন বৰ্তমান। বাৰু চালোঁ, আমি এতিয়া যামগৈ এয়া চাই কৰি। আৰু বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ ভিডিঅ'ৰ যোগেদি। আপোনালোকে বহুত অশেষ কষ্ট কৰিলে, আপোনালোকে ধন্যবাদ থাকিলে। আৰু যোৱা দিনবোৰত ভালে গৈছে বুলি কোৱা পাইছোঁ, অহা দিনবোৰতো ভালে যাওক, আপোনালোকক ভগৱানে মংগল কৰক। ধন্যবাদ। আমি যামগৈ এতিয়া, এয়া আমি গৈ আছোঁ এতিয়া। এইটো আমাৰ দেহা মই এয়া আহিলোঁ, চালোঁ, ধুনীয়া লাগিলে পৰিৱেশটো।